ক্ষমা হাজাৰবাৰ কৰিবা কিন্তু বিশ্বাস এবাৰেই কৰিবা, কিয়নো সময়ৰ সোঁতত মানুহৰ ব্যৱহাৰ সলনি হ'লেও চৰিত্ৰ কেতিয়াও সলনি নহয়। গুৰুত্ব কমি গ'লে মানুহৰ কথা কোৱাৰ ধৰণো সলনি হৈ যায়। কেতিয়াবা কেতিয়াবা কাৰোবাক বিশ্বাস কৰিও দুৰ্ভোগ ভুগিবলগীয়া হয়, আকৌ কেতিয়াবা বিশ্বাস নকৰিও দুৰ্ভোগ ভুগিবলগীয়া হয়। কেতিয়াও কোনো বস্তুৰ অহংকাৰ কৰা উচিত নহয়। মনত ৰাখিবা, ঈশ্বৰে যিটো দিব জানে সেইটো কাঢ়ি নিবও জানে। দেহৰ সুন্দৰ ব্যক্তি নিজৰ ভাগ্যৰ কাৰণে হয় আৰু মনৰ সুন্দৰ ব্যক্তি নিজৰ সৎ কৰ্মৰ ফলত হয়। টকা আৰু সন্মান একে নহয়। টকা ভিক্ষা কৰিলেও পোৱা যায়, কিন্তু সন্মান শব্দটো কৰ্ম, ব্যৱহাৰ আৰু চৰিত্ৰৰ মাজেৰে পোৱা যায়। কম উপাৰ্জন কৰক কিন্তু সৎ পথত কৰক। আপোনজন কমিব কিন্তু আত্মসন্মান নকমে। ধন সম্পত্তিৰ দ্বাৰা অৰ্জন কৰা সন্মান মাত্ৰ ধন সম্পত্তি থকালৈকেহে থাকে, কিন্তু ভাল আচৰণ আৰু ব্যৱহাৰৰ দ্বাৰা অৰ্জন কৰা সন্মান মৃত্যুৰ পিছলৈকেও থাকে। মমবাতিডালেও হয়তো পাছতহে বুজি পায় যে তাক এডাল সূতাই ধ্বংস কৰিলে, যাক সি বুকুৰ মাজত ঠাই দিছিল। মানুহৰ জীৱনটো গছৰ দৰে, তোমাৰ পৰা ফলো খাব, ডালো ভাঙিব আৰু তোমাৰ গালে শিলগুটিও দলিয়াব। এটা কথা সদায় মনত ৰাখিব, আপুনি আনৰ লগত যি কৰিব সেয়া নিশ্চিতভাৱে আপোনাৰ জীৱনতো ঘটিব। শ্ৰদ্ধা আৰু ভালপোৱাৰ পাত্ৰ হৈ আনৰ মনত জীয়াই থকাই হৈছে প্ৰকৃত জীৱন। সমাজে কি ক'ব এই কথা ভাবি সময় নষ্ট নকৰিব, কাৰণ সমাজে ব্যৰ্থ মানুহক হাঁহে আৰু সফল মানুহক হিংসা কৰে। মনত ৰাখিব, পানীতকৈ চাহৰ মিঠা বেছি, তথাপি পানীয়েহে পিয়াহ গুচাব পাৰে। ঠিক সেইদৰে গুণতকৈ ৰূপৰ জিলিকনি বেছি, কিন্তু গুণেহে মানুহক মহান কৰে। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানলৈ। যদি আপোনালোকে চেনেলত নতুন হৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি ল'ব।